হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আপোনালোকৰ আজিৰ ভাত সাজ বাৰু কেনেকৈ ৰেডি কৰিলে, মইনো কেনেকৈ ৰেডি কৰিলোঁ তাকে অকণমান চাওঁ ব'লকচোন। এয়া পূৰা পাপৰ লৈছোঁ, তাতে বেঙেনা বেচন দি ফ্ৰাই কৰা হৈছিলে, কেঁচা জলকীয়া আৰু এয়াও লৈ লৈছোঁ। তাৰপিছতে এয়া তিতা কেৰেলা ভাজি, আৰু এয়া হৈছে কচু শাক, তাৰপিছতে এয়া হৈছে তৰা গজালি আৰু আলু ভাজি, এয়া বিট গাজৰ বিলাহী বন্ধাকবি এইবিলাকৰ চালাড, এয়া হৈছে কাঠআলু আৰু দালি, তাৰপিছতে এয়া হৈছে একেবাৰে মোৰ ফেভৰেট গাহৰি মাংসৰ অবিহনে বিহু একেবাৰে আধৰুৱা নহয় জানো। আজি মানুহ বিহু বুলি মই একেবাৰে চিম্পুলকৈ মই থালখন ৰেডি কৰিলোঁ, আৰু আপোনালোকক বিহুৰ আকৌ এবাৰ আন্তৰিক শুভেচ্ছা জনালোঁ দেই। আজি মোৰ ভিডিঅ'টো ইমানেই। বাই।